Hello everyone, welcome to my YouTube channel. আজি আমি বাই ভনী দুজনী ৰাতিপুৱাই ওলালোঁ ডিব্ৰুগড়লৈ। আমি ওলালোঁ ডিব্ৰুগড়ত এখন ছাডেন বিয়া খাবলৈ। আৰু আমি আহি এয়া পালোহি কইনাৰ ঘৰ। কইনাৰ মেহেন্দি লগাই আছে। বিয়াৰ দিনাখনেই ৰাতিপুৱা লগাইছিল মেহেন্দি। যিহেতু বিয়াখন ছাডেন হয় সেইকাৰণে পেণ্ডেলৰ ব্যৱস্থাও কৰা নাছিল, কিন্তু সৰু সুৰাকৈ পেণ্ডেল এটা দিবলৈ লৈছে। এয়া মেহেন্দি লগাই হোৱাৰ পাছত কইনাৰ ভিডিঅ' এইটো এইগৰাকী কইনা। আৰু এয়া পেণ্ডেলৰ কামবিলাক চলি আছে এফালে। আৰু এইফালে ভিতৰত কইনাৰ মাকে ঘৰ মোচা কামত লাগি আছিল। মই অলপ সহায় কৰি দিলোঁ। আৰু ভণ্টিয়ে মোক কৈ আছে যে কইনাৰ ৰুমমেটে বোলে ৰুমে মুচি আছে। আৰু এইফালে ভিতৰত কইনাৰ খুৰীয়েক, বায়েক, বৌয়েক তাই চাহ খাই আছে। আৰু এয়া হৈছে দৰালে আৰু দৰাৰ বন্ধুসকলে বনাই অনা ৰুমাল দুখন। এয়া তাইলৈ কৰি অনা পিলো কভাৰ দুটা। আৰু এইফালে আমি দৰাৰ সাজৰ লগত ৰুমালকেইখন দি দিছোঁ। আৰু বন্ধুকৰ সাজটোৰ লগতো দিয়া হৈ গৈছে। যিহেতু আপোনালোকক কৈছোঁ বিয়াখন একেবাৰে ছাডেন, গতিকে কইনাৰ কাপোৰযোৰৰ কাৰণে দহিও বাটা নহ'ল। আৰু এইফালে বা আৰু মই দহি বাটাত লাগি গ'লোঁ। আয়তীসকলে আমদালি গাঁঠি প্ৰতিখন দুৱাৰতে লগাই কমপ্লিট কৰিলে। এইফালে কইনাৰ মেকআপ আৰ্টিষ্ট আহি পালেহি আৰু কইনাই মান ধৰিছে মেকআপ আৰ্টিষ্টক। মেকআপ চলি আছে। কইনাৰ লগত নিবলগীয়া বস্তুবিলাকৰ পেকিং চলি আছে আৰু তাইৰ ঘৰৰ মানুহসকলে পেকিং কৰি আছে। আমাৰ কইনা ৰেডি। মেকআপ কৰাৰ পিছত কেনেকুৱা লাগিছে তাই দেখিবলৈ? আমি কিন্তু বহুত বেছি ধুনীয়া দেখিলোঁ। তাইও বহুত বেছি চিন্তা কৰি আছিল কেনেকুৱা বা দেখিব বুলি, কিন্তু বহুত ধুনীয়া লাগিছিলে তাই সেইদিনাখন। আৰু এয়া হৈছে ৰিলছৰ কাৰণে কৰা ভিডিঅ'। তাৰে ক্লিপ দুটামান আপোনালোকৰ বাবে আগবঢ়ালোঁ। আমাৰ গোলুমুলু কইনাজনীয়ে তাইৰ চুলিখিনিৰ কথা বেছি চিন্তা কৰি আছিলে, হেয়াৰ ষ্টাইলটো কেনেকুৱা হ'ব বুলি। কিন্তু মেকআপ আৰ্টিষ্টে তাইক বহুত ধুনীয়াকৈ হেয়াৰ ষ্টাইলটো দি দিলে। এয়া ভিতৰত ফেমিলি ফটোশ্বুট চলি আছে। সকলো মিতিৰৰ মানুহবিলাক আহিছে আৰু তেওঁলোকৰ লগত ফটো উঠিছে। গধূলিলৈ সিহঁতৰ বিয়াখনত বহুত বেছি মানুহ হৈছিল। আৰু দেখিছেনে কিমান ফূৰ্তি কৰিছে তাইৰ মিতিৰৰ মানুহবিলাকে। এয়া তাইৰ পেহী, খুৰী, আপা, তেওঁলোক সকলোবিলাকে। মানুহখিনি সঁচাকৈ বহুত ৰসাল হয় আৰু বহুত বেছি ফূৰ্তি কৰিব পাৰে তেওঁলোকে। এয়া কইনাৰ সখীয়েকক জোৰানাম গোৱাৰ পৰ্ব। এয়া কইনাৰ মাহী আৰু মামী, তেওঁলোকক জোৰানাম গৈ নচুৱাই দিছে। আৰু ফাইনেলি বহু অপেক্ষাৰ অন্তত দৰা আহি পালেহি।
এয়া দৰা আই ৰভাৰ তলত বহি আছে সমাজৰ আগত। এয়া ভিতৰত জোৰোণ দিয়া পৰ্ব চলি আছে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুনকৈ ভিডিঅ' চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।